हाय लोगोफोर जों दा जयसागरखौ नायनानै फैखांबाय ओमफ्राय जयसागरखौ नायना फैखांनानै ओमफ्राय दा जों सफैलायबाय गोदान मोनसे मा होनो बेखौ तलातल घर तलातल माबा देखायनो आरोना नैबे आरोखि ना तलातल घर दा जों बेयाव मोनफैबाय आरोखि दा बेयाव सिङाव हाबनानै नायनोसै मा मा देखायलांनो हायो नोंथांमोननोबो एसे देखायलांनोसै लोगोफोर तलातल घरनि गेट बियो ओमफ्राय जों दा टिकेट लानो नागिरदों आरोखि टिकेट लाग्रोनोसै नै ओरैजाय फिसाजो आंबो आदाबो फेमिलिबो ओमफ्राय बे नै गारिखौ जों बेयाव पार्किं खालामना दोनथ'बाय आरोना लोगोफोर दा बेखौ फारि फारि देखायलांगोन आङो नै ओरैजाय गेटनि बाहेरायावनो दङ ओरैजाय मोनसे ओइलाय हाबजाखायो थ'बाय था लक खालामबोखाबा दरजाया इयाव फैदों नामा ने टयलेट ओमफ्राय डास्टबिन बेयाव दं आरोना नैबाव दंखाजोबो आरोखि पइन्ट बाखिया তাৰমানে এতিয়া আমি দাদাক লৈছোঁ এতিয়া আমিতো নতুনকৈ আহিছে ইয়াৰ বিষয়ে মানে আমিতো নাজানে ক'ত কি বস্তু কেনেকৈ বুৰঞ্জীৰ কথাখিনি হাত ধৰি পেলাই কথাখিনি আৰম্ভ কৰিছোঁ এই যে বৰটোপখিনি আমি মুখৰ আগতে আছে আমাৰ যিখিনি দেখাই আছো অসমতে যদি বনোৱা হৈছিল ক'ত বনোৱা হৈছিল আৰু এইবিলাক তিৰু পাহাৰত বনোৱা হৈছিল আৰু কোনবিলাক ব্যক্তিয়ে এই বৰটোপবিলাক বনাইছিল তিৰুৱাল উপাধি দি পেলাই ৰজা এটা পাইক বনাইছিল আৰু সেই পাইকে এই বৰটোপবিলাক বনাইছিল আৰু এই বৰটোপবিলাক যে আহোম স্বৰ্গদেউসকলৰ হয় সেই কথাটো কেনেকৈ গম পাব পাৰি আৰু বেক চাইডে ইয়াৰ বডিটোত অসমীয়াতে লিখা আছে সেইটো হৈছে 1314 শকৰ বৰটোপ আৰু এইটো যে দেখিছে অসমীয়াতে লিখা আছে এই দিছে কত লিখা কথাখিনিৰ পৰা সেই সময়ত ক'ত কেনেকৈ বনাইছিল ৰজাৰ নাম থাকে সময় থাকে বিষয়াজনৰ নাম থাকে তাৰ উপৰিও এই বৰটোপটোৰ নাম কি সেইটো কেনেকৈ গম পাব এই ফ্ৰণ্টৰ ভিউটো চাই পেলাই শ্বেপটো চাই পেলাই ইয়াৰ নামটো আপুনি ক'ব পাৰিব সেই বৰটোপটো যে দেখিছে হাতীৰ ভৰিটোৰ লগত মিল আছে দেখিছেনে সেইকাৰণে এতিয়া কোৱা হয় হাতী খুজীয়া বৰটোপ বুৰঞ্জীয়ে যে কৈ আছে আৰু সেইটো আপুনি চাই আছে যদি সিটো হাতী খুজীয়া বৰটোপ হয় এইটো কি বৰটোপ হ'ব হাতী খুৰডাল এনেকৈ আছে দেখিছেনে সেইকাৰণে কোৱা হয় হাতী খুৰীয়া বৰটোপ তাৰমানে ফ্ৰণ্ট চাইডৰ ডিজাইনটো যিটো লগত মিলে সেইটোৱে হৈছে তাৰ নাম আমাৰ মুখখনতে শ্বেপ আপোনাৰ পৰিচয়টো আপোনাৰ মুখখনে দিব সেই আইডেণ্টিফিকেশ্যন কৰে ঠিক বৰটোপটোৰ সেইটো চাইডে আৰু অসমীয়াতে কয় যে এইটো কেনেকৈ জ্বলাই দিছিল বা ইয়াত এটা অসমীয়া জতুৱা ঠাঁচ আছে সেই যে টিঙিৰি এই অংশটো যে দেখিছে সেইটো যে জ্বলাই দিয়ে তাক কোৱা হয় টিঙিৰি তোলা মৰা অংশ টিঙিৰি তোলা সেই হলটো নেকি হলটো দিছেনে টিঙিৰি আৰু তোলা সেইটো এটা জতুৱা ঠাঁচ অৰ্থাৎ জুই দিয়া অংশ সেইটো বস্তু এতিয়া আমি তলাতল ঘৰটোলৈ যাওঁ প্ৰথমে কৈ লৈছোঁ যিহেতু এডুকেশ্যনেল কথাখিনি আছে তলাতল ঘৰ কোনে বনাইছিল বুলি যদি সোধে এইটো তেনেহ'লে বৰ্ডহে আছিল চাইম বৰ্ডহে আছিল ক'ব গ'লে ন চেম্পুল নহয় এইটো ফায়াৰিং এইটো ফুটোৱা বস্তু বৰ্ড নহয় এইটো মিছাইল মানে বৰটোপ এটা আৰ্টিলাৰী ভাগ যে থাকে কেনন বিলাক চোৱা চিতা কৰি থাকে সেইটোৰ লগত জড়িত হয় তলাতল ঘৰলৈ আহিলো মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল ৰজা আছিল ৰাজেশ্বৰ সিংহ ৰাণীগৰাকীৰ আছিল কুৰংগ নয়নী এতিয়া আমি বাকী গোটেই বিষয়াখিনি কথাখিনি আমি ভিতৰত ৰাজা ৰাণীৰ বিষয়ে আমি সেই ঘৰৰ বিষয়ে এতিয়া আমাৰ দাদাই কৈ দিব नाबाय लोगोफोरजों दा नैबेयाव गेटनिफ्राय हाबबाय आरोना ओमफ्राय दा जोङो थांगासिनो नायनो राजा रानीनि न'खौ ओमफ्राय दा नैबे बुलिनि सोमोन्दै खोन्थाबाय सरकार दिনৰ নহয় सरकार बेखौ नायनो फैदों राजेश्वर सिंह दिনৰ ইয়াৰ ৰাজাটো কি আছিলে ৰাজেশ্বৰ सिंहमोन आरोखि बेनि राजानि नामा ओमफ्राय दा बेखौनो जों दा नायनो फैदों आरोखि ना खाथियाव दंबाबो नायफैनाय जायाखैमोन लोगोफोर জেৰেঙা পথাৰ পোনে পোনে আছে য'ত জয়মতী শাস্তি দিছিল গদাধৰ সিংহ জেৰেঙা পথাৰ ডালিমি লৰা ৰজা লালুখোলা বৰফুকন সেইবিলাকৰ গোটেই ঘটনাবিলাক পাৰ হৈ যোৱা সময়বিলাক এতিয়া স্মৃতি স্বৰূপে ৰুদ্ৰসিংহই বিৰাট ডাঙৰ এটা পুখুৰী খনালে এই তলাতল ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ মান হ'ব এই বৰালিটো পাৰ হৈ চিধা বৰদুৱাৰেদি ওলাই যাব লাগে পুখুৰীটোৰ পাৰতে তোমাৰ আছে জয়দৌল
জয়দৌল বুলি কৈ থাকে নহয় জয়দৌল পুখুৰী জয়দৌলটো এটা দৌল জয়দৌল হয় হয় দেৱী দৌল তেনেকে তাৰ পৰা আকৌ বৈদ্যনাথ যিটো শিৱদৌল মানে শিৱদৌল টাউনতো এটা আছে শিৱসাগৰত শিৱদৌল বিশেষকৈ আহোম স্বৰ্গদেউসকলৰ 3টা আছে মুক্তিনাথ শিৱসাগৰত থকাটো মুক্তিনাথ এই পোনে পোনে এটা আছে ৰংগনাথ আৰু তাৰ পৰা আছে বৈদ্যনাথ তেনেহ'লে জেৰেঙা পথাৰটো আৰু যাব লাগে দক্ষিণে এই পালেগে চিধা চিধা সেই যে जों थांनाय फैनायनि आगदाथिं खाना पिने खाना पा आगे ओइ जे शिबसागर दा जोङो नै लोगोफोर बेयाव गाखोबाय नैबेयाव गोजौआव गाखोनानै फैबाय जोङो दा ओमफ्राय नैबेखौ दा एसे खोन्थालांसिगोन आरोखि ना बेनि सोमोन्दै बेयाव बुजायलांसिगोन नैबे न' माखाया दङ ओरैजायबो नै फैदो आबा फैदो এতিয়া যে এইবিলাক যে দেখিছো এই মুকলি শ্বটবিলাক যে দেখিছে এইবিলাকত এটা সময়ত কি হৈছে এইটোত এই অংশটো হৈছে বৰ চৰা এইটো হৈছে এইটোতকৈ ওখকৈ বনাইছে দিছে না বৰ মানে ডাঙৰ চৰা মানে কোট ৰজাৰ ৰাজসভা বহিছিল এই চৰাটোত এইবিলাক যে দেখিছে এইবিলাক ভাল কাঠৰ খুঁটা আছিল খুঁটাবিলাকত আছিল বিৰাট সভা গৃহ ইয়াতে মানে সভা হোৱা মানে মিটিং হোৱা কোৰ্ট বুলি কয় বিচাৰ যে হয় সেইটো এইবাৰ প্ৰায় পৰীক্ষাবিলাকত আহি থাকে কোনজন আহোম স্বৰ্গদেউ কবি শিৰোমণি বুলি কোৱা হয় সেইজনে হৈছে ৰাজেশ্বৰ সিংহ আৰু তেওঁ আমি ৰাজ দৰবাৰটোত উপস্থিত আছো ৰজাৰ দৰবাৰ বুলি যে কয় দৰবাৰ হ'ল এইটো হৈছে ৰাজ দৰবাৰ আৰু এই কক্ষটো যে দেখিছে এইটো সৰু সুৰা নহয় এইটো মন্ত্ৰণা দিছিল এইটো ন আমি মন্ত্ৰণা কক্ষলৈ যাম মানে ৰজাৰ বিপদৰ সময়ত ৰজাৰ যুদ্ধৰ সময়ত ৰজাই কি কৰিব সেইটো মন্ত্ৰণা দিয়ে নহয় সেইটো মন্ত্ৰণা কক্ষ এতিয়া আমি মন্ত্ৰণা কক্ষলৈ সোমাম दा जोङो नैबे राजानि बिसार जाग्रा न'आव हाबबाय आरोखि नै दा जोङो राजानि बिसार जाग्रा न'आव हाबदों गासिबो हाबफैदों आरोखि ना लोगो फट' मोनसे लालाय এইটো কি আছে এতিয়া বিভিন্ন সময়ত বিভিন্ন মন্ত্ৰণা দিছিল নহয় এতিয়া এইবিলাক যে দেখিছে এইবিলাক দেৱপুষ্প বুলি কোৱা হয় এইবিলাকত এটা ৰজাবিলাকৰ নামৰ লগত জড়িত হয় মই নামখিনি প্ৰায় যিখিনি মনলৈ আহে কৈ দিওঁ সেইখিনি কথা প্ৰথম আহোম স্বৰ্গদেউ যিজন আছিল চুকাফাৰ পুতেক আছিল চুতেওফা চুহিমফা চুংখাংফা চুংখিয়াংফা চতুফা তাওখান্তি চুদাংফা চুজাংফা চুককফা চুচেনফা চুহনফা চুপিমফা চুংমুং শুক্লেংমুং গোবৰজা লৰাৰজা গদাধৰ সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ লক্ষী সিংহ কমলেশ্বৰ সিংহ যোগেশ্বৰ সিংহ পুৰন্দৰ সিংহ এই গোটেই ৰজাখিনি লৈ পেলাই মন্ত্ৰণা দিছিল আৰু এতিয়া আমি এই মন্ত্ৰণা কক্ষত আছো আৰু মন্ত্ৰণা কক্ষৰ পৰা এনে GPS signal lost. আকৌ ইটাবিলাক নাই ইমান পাতল আছে दा जों ओरैजाय फैबाय नेक्स्टआव আমি আহিছো য'ত মানুহ হেৰাই আমি কেইজন আছে হিচাপ কৰি লৈছো এতিয়া এজন দুজন তিনজন চাৰিজন পাঁচজন ছজন সাতজন আঠজন नै बेयाव फैबाथाय लोगोफोर मानसिफ्रा माने गोमायो आरोखि আগতে হেৰাইছিল এতিয়া নাহে বাৰু এনে কৈছো এইটোতে ক'ত হেৰাইছিল এইটো আছে কাৰেং মাটিৰ ওপৰত আছে 4 মহল আৰু মাটিৰ তলত আছে 3 মহল দুটা সুৰংগ আছে ইয়াত এটা দিখৌ নদীখনলৈ গৈ থাকে এটা গড়গাঁও কাৰেং ঘৰলৈ গৈ থাকে আৰু এই কাৰেঙতে যিগৰাকী ৰাণী আছিল সুৰংগ নয়নী আমি এতিয়া প্ৰথমে এতিয়া ওপৰলৈ উঠি চামগা হওক তাৰপিছত তলত য'ত বন্ধ কৰি থৈছে সুৰংগটো যাবতো নোৱাৰিয়ে বন্ধ কৰি থোৱা দৰজাখনলৈকে চাবগে পাৰিম কিন্তু যাব পাৰে আৰু কাৰেং আগত গৈছিল এইটো গ'লে মানে হেৰাবও পাৰে এইকাৰণে নাযায় আৰু আজিকালি नैबे हासिं তাহলে যুদ্ধ লাগলে হুমাই সাকে তোলে আগৰ
আগৰ যুগত মানে কিবা কিবি হ'লে চুৰুঙৰ মাৰি যুদ্ধ হ'লে আমি এতিয়া ৰাণীৰ প্ৰশাসন সামগ্ৰী থোৱা যিটো কোঠা আছে সেইটোলৈ যাওঁ আহক गोजौआव थांबाय जोङो दा थान्दा सुंलायनि फांखायानो मानसि गिदिर गिदिर मोनसेयैनो खेबसेनो जाजोबो এইটোতো আগৰ যুগতে বনোৱা এইবিলাক এইটো আগৰ যুগতে বনোৱা তাহাৰ দিনতে বনোৱা আৰু ৰজাই বনোৱা এইটো যে দেখিছে এই ৰাণী ব্ৰহ্মমুঠি থোৱা জেগা লিপষ্টিক সোণৰ বস্তু গহনা এইবিলাক দেখিছে এই ৱালবিলাকত এই মডাৰ্ণ যেনেকে জুৱেলাৰীটোলৈ সোমাই গ'লে মনটো খুব ভাল লাগে ন চবটোতো ল'ব নোৱাৰি হয়নে নহয় এই বিয়া চিয়া হোৱাত যে মানে যায় সাজাই থোৱাটো ধুনীয়াকৈ যেনেকৈ থয় এই জুৱেলাৰীবিলাকত ডাঙৰ জুৱেলাৰীবিলাকত সেইবিলাক ৰজাৰ তেতিয়া গোটেইবোৰ ইয়াত তেনেকুৱা বস্তু আছে কল্পনা কৰকচোন জুৱেলাৰীখনকে মনত পেলাই কিমান ৰজা বস্তু नैबेयाव जाहैबाय रानिनि देलायग्रा जिनिसफोर दोनग्रामोन आरोखि बेयाव सना रुफा गासिबो देलायग्रा जिनिसखौ बेयाव दोनग्रामोन आरोखि बे रानिनि जायगायाव